এবাৰ ৰামে যে অফিচৰ পৰা দেৰিকৈ আহি আছিল তেতিয়া সি ৰাস্তাত তিনিটা অচিনাকি জন্তু দেখিলে আৰু সিহঁতক দেখি ভয় খাই গ'ল। সি সেইকেইটা জন্তুক দেখি কিনে ভয় খাই কিনে কাষত থকা জংঘলৰ মাজেৰে দৌৰি গ'ল। সি দৌৰি এটা ঘৰ পালে আৰু ঘৰটোৰ ভিতৰলৈ গুচি গ'ল। ইয়াৰ পিছত সি ঘৰটোৰ দুৱাৰখন খোলা থকাৰ বাবে ঘৰৰ ভিতৰলৈ সোমাই গ'ল। ঘৰটোৰ ভিতৰখন ইমান ভয়ানক, বাৰু যি কি নহওক আজি ৰাতিটো ইয়াতে কটাব লাগিব। ময়ো ঘৰ কোনফালেৰে যাব লাগে ৰাস্তাটো পাহৰি গ'লো, ক'ৰ ফালে আহি গ'লো। বাৰু যিয়ে নহওক বৰ ভোক লাগিছে, কিবা খোৱা বস্তু আছে নেকি চাই লওঁ ঘৰটোৰ ভিতৰত। মই আজি আমাৰ ৰাতিৰ আহাৰ তোক ৰাস্তাত দেখি কিনেই তোৰ পিছে পিছে আহি আছিলো। তই এতিয়া বাচি যাব নোৱাৰ, তোক আজি মাৰি পেলাম ইয়াত। মোক আপোনালোকে যাবলৈ দিয়ক, মই আপোনালোকৰ একো ক্ষতিয়ে কৰা নাই, মোক যাবলৈ দিয়ক, প্লিজ মোক যাবলৈ দিয়ক। ইয়াৰ পিছত ৰামে ততালিকে এটা বুদ্ধি উলিয়ালে আৰু সেই জন্তুটোক ক'লে যে আপুনি মোক মাৰি পেলোৱাৰ আগতে মোৰ এটা শেষ ইচ্ছা পূৰণ কৰক। কি শেষ ইচ্ছা পূৰণ কৰিব লাগে ক? মোক শেষবাৰৰ বাবে মোক ঘৰৰ মানুহৰ লগত কথা পাতিবলৈ দিয়ক। তেতিয়াহ'লে সেইটো ৰুমত মোবাইলটো আছে, কথা পাত যা। ৰাম বৰ বুদ্ধিয়ক আছিল। সি আহোঁতে ৰুমটোৰ পিছফালৰ দৰজাখনৰ খুঁটটো দি থৈ আহিলে, যাৰ বাবে সেই জন্তুটো ওলাই আহিবলৈ নোৱাৰিলে। ইয়াৰ পিছত সি তৎক্ষণাত ঘৰটোৰ পৰা বাহিৰ ওলাই গ'ল। ইয়াৰ পিছত ৰাম ঘৰটোৰ পৰা ওলাই ঘৰলৈ গুচি গ'ল। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।